गांफा गांफा बिहु फालिजों मान बावदों गरेस्वर नोगोरनि गलादारफोरखौ पवित्र कुमार बर' बिथाङा। UPPL दलनि बिजाथि पवित्र कुमार बर'आ गरेस्वर नोगोरनि रायजो राजाजों सिनायथि लादों। UPPL नि बिजाथि पवित्र कुमार बर'खौ गरेस्वर नोगोरनि रायजो राजाफोरा बोजबनानै लादों। ब्रैजिब्रै नं गरेस्वर विधानसभा ब्लकनि दिनै बिसायख'थि फोसावदिं मेलनि जोबथा सानाव गरेस्वर नोगोराव दिनै UPPL नि बिजाथि पवित्र कुमार बर'आ गरेस्वर नोगोरनि रायजो राजाफोरजों लोगोसे गलादारफोरखौ गांफा गांफा बिहु फालि होनानै मान बावनायजों लोगोसेनो सावरायज्लायदों। আজি আমার অন্তিম প্রচার কার্যসূচী এই প্রচার কার্যসূচীর আমি গড়েশ্বৰ মাজবজাৰ টাউনত আমি প্রচার কৰিব আহিছোঁ। সকলো বিজনেস পার্সন সকলক আমি আদৰি লৈছোঁ আৰু তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ যিহেতু জিকাটো খাটাং গোটেই যিখিনি জাতি জনগোষ্ঠী আমাৰ মাজত আমাৰ লগত সহযোগ কৰিছে তাৰ কাৰণে ৰাইজক মই ধন্যবাদ দিছোঁ। আৰু আহি থকা 9 তাৰিখে সকলো নিজৰ বিবেক ভোটটো জয় সংখ্যাত যে থাকে জয় স্থানতে থাকে তাৰ কাৰণে ঈশ্বৰৰ প্ৰতি সেৱা জনাই আমাক ভোট দিয়াৰ কাৰণে মই আহ্বান জনালোঁ। সমষ্টিবাসী উন্নয়নৰ কাৰণে সমষ্টিবাসীৰ প্ৰতিটো দিশত সমন্বয়ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত মই এজন প্ৰতিনিধি হৈ যিখিনি ত্যাগ স্বীকাৰ কৰিব লাগে ছেক্ৰিফাইচ কৰিব লাগে সেইখিনি মই প্ৰতিশ্ৰুতি লৈছোঁ আৰু ৰাইজকো মই আহ্বান জনাইছোঁ। যিহেতু বহুত আমাৰ কাম কৰিব লগা আছে, যেহেতু MCLA হৈ গোটেই কাম কৰিব নোৱাৰোঁ, এতিয়া যিহেতু বিধানসভা মজিয়ালৈ ৰাইজৰ আশীৰ্বাদত প্ৰতিনিধিত্ব কৰি ৰাইজৰ কাম বা ৰাইজৰ সেৱা কৰিব মই বিচাৰিছোঁ। 100% মই জয় হ'ম, 100% মই জয় হ'ম আৰু কণ্টেষ্ট মোৰ লগত BJP হ'ব।